নমস্কাৰ বন্ধুসকল, সুমিত গেৰেজলৈ আন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম। তো আজিৰ ভিডিঅ'ত আমি কথা ক'ম এখন নিউ গাড়ী লঞ্চ কৰিছে টাটাই। যেনেকৈ আপুনি জানে আপোনাৰ জেনেৰেল টাটা নেক্সন, এইটো পুৰণা নেক্সনখন হয়। জেনেৰেশ্যনখন ইমান চেল হ'ল এই গাড়ীখন, ইয়াৰ ছাকচেছৰ ফেচলিফ্ট ওলাইছে। জানি আপুনি টাটা নেক্সনখন ফেব্ৰুৱাৰীত মাহতে আপুনি চাইছে কিমানটা চেল কৰিছে। এতিয়া টাটাই নতুন এইখন ফেচলিফ্ট ওলাইছে টাটা নেক্সনৰ। আপুনি এই টিজাৰখন চাব পাৰে, যিটো টাটা মটৰে নিজৰ অফিচিয়েল পেজত আপলোড কৰিছে। চাব পাৰিছে ইমান ফিউচাৰিষ্টিক ডিজাইন দিছে টাটা নেক্সন। আহক কেনেকৈ আছে আমি চাওঁ। তো টাটা নেক্সনে কালি লঞ্চ কৰিছে ফেচলিফ্ট 2023। চাব পাৰিছে এনেকৈ একদম ফিউচাৰিষ্টিক ডিজাইন, একদম বেকলেয়াৰৰ পৰা ইমান ধুনীয়া লাগিছে। আৰু ইয়াত এই নেক্সনখন আপুনি আপোনাৰ নিয়েৰেষ্ট শ্ব'ৰুমৰ পৰা ল'ব পাৰিব 14 ছেপ্টেম্বৰৰ পৰা। তো এতিয়া আমি টাটা নেক্সনৰ ফেচলিফ্ট নেক্সনৰ আমি এক্সটেৰিয়ৰ আৰু ইণ্টেৰিয়ৰ ভালকৈ চাওঁ, কি ফিচাৰ দিয়া আছে, বাহিৰত কি ডিজাইনৰ লাইট দি আছে, LED নে কি দিয়া আছে, চব কথা আমি ক'ম। তাৰ চাব পাইছে এইটো এক্সটেৰিয়ৰ বাহিৰৰ পৰা এইটো এনেধৰণৰ দেখিব পাইছে। LED DRL বহুত ধুনীয়া লাগিছে জানে আপোনাৰ টাটা। আৰু এইটো পিছ মানে যেনে চাব পাইছে কানেক্টিং লাইট আছে, চব LED লাইট ইয়াত দিয়া আছে আৰু দেখিবলৈ ধুনীয়া লাগিছে। আৰু এইটো ছিগনেচাৰ কালাৰ হ'ব টাটা নেক্সন ফেচলিফ্ট 2023। আৰু ইয়াত 10.25 ইঞ্চৰ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ থাকিব। ধৰণৰ যিবোৰ চাপাৰিত চাই আছে। আৰু 6 বেগ ষ্টেণ্ডাৰ্ড পাব আপুনি বেষ্ট ভেৰিয়েণ্টৰ পৰাই। আৰু নিউ নেক্সনত আপুনি এনেকুৱা ককপিট চাব পাইছে 10.25 ইঞ্চৰ টাচ স্ক্ৰীন এণ্ড্ৰইড এণ্ড ৱায়াৰলেছ পাব। আৰু ষ্টিয়াৰিং হুইলখন আপুনি 2 স্পক পাব। ইমান ধুনীয়া লাগিছে চাব পাইছে আপুনি, একদম ফিউচাৰিষ্টিক ডিজাইন লাগিছে। যিহেতু কি আপোনাৰ টাটাৰ লগতো বেকলাইট পাব। চাব পাইছে আপুনি বেকলাইট, যোনটো কি মানে ডিছপ্লেৰ নিচিনা লাগিছে অকণমান। আৰু গিয়াৰ বক্সত কথা কওঁ আপুনি মেনুৱেলো পাব। আৰু অট'মেটিকত আপুনি 6 স্পীড DCT ট্ৰান্সমিশ্যন পাব। এতিয়া চাওক আপুনি টাটাৰ অফিচিয়েল ভিডিঅ'খন, আৰু চেনেলটোক সুমিত গেৰাজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। এনেধৰণৰ ফিউচাৰত এনেধৰণৰ ভিডিঅ' পাবে। ধন্যবাদ। Of the new Nexon. The next avatar of the Nexon. We've really dialed up the volume on this version of the Nexon. Smart, pure, creative and fearless. It offers fantastic performance and safety. 200 plus voice commands. Look at this beauty.